Subscribe my channel and press the bell icon for get latest notification from advanced help. বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ এনআৰচিৰ এটা প্ৰক্ৰিয়াৰ বাবে, যি গোটেই প্ৰক্ৰিয়াটো ওলট-পালট হৈ গ'ল। কেনেকৈ এইটো ওলট-পালট হৈ গ'ল সেই বিষয়ক আমি আজি অলপ বিস্তৃতভাৱে আপোনালোকক জনাম। চাওক, এনআৰচিৰ যি নোটিছ, এনআৰচিৰ যি হিয়াৰিং, এনআৰচিৰ যি ভেৰিফিকেশ্যন চলি আছে, এই ভেৰিফিকেশ্যন প্ৰচেছটো চলি আছে একমাত্ৰ আপোনাৰ বিদেশীবিলাক চিনাক্ত কৰাৰ কাৰণে, আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ নোটিছ, বিভিন্ন নম্বৰৰ নোটিছ, আৰু লগতে বহু দূৰ দূৰণলৈ হিয়াৰিঙত এই নোটিছৰ পৰিপ্ৰেক্ষিতত হিয়াৰিং হ'ব লগা হৈছে। কিন্তু দেখা গৈছে যে হিয়াৰিং কৰিও আমাৰ কোনো ধৰণৰ বিদেশী চিনাক্ত কৰিব পৰা নাই। ইয়াৰ বিপৰীতে আমাৰ কি হৈ আছে, কিছুমান থাৰ্ড পাৰ্টি দুষ্ট চক্ৰই কি কৰি আছে, বিনা কাৰণতে আমাক অবজেকশ্যনত পেলাই বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আহিছে। এনআৰচি মূলতে কি কৰিবলৈ আহিছিল আৰু এতিয়া কি কৰিবলৈ লাগিছে বা কি কৰিব লাগিব সেই বিষয়ত ভবাটো আমাক নিতান্ত প্ৰয়োজন। চাওক, কেৱল বিদেশীমুক্ত অসম কৰাৰ বাবে বা বিদেশীমুক্ত ভাৰতবৰ্ষ কৰাৰ বাবে এই এনআৰচি যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো চলি আছিল বা এনআৰচি প্ৰক্ৰিয়াটো আনিছিল। কিন্তু এতিয়া দেখা গৈছে যে সেই বিদেশীমুক্ত অসম কৰিবলৈ যিটো প্ৰক্ৰিয়া চলিছিল তাৰ বিপৰীতে আমাৰ কি হৈ আছে, থাৰ্ড পাৰ্টিৰ এটা দুষ্ট চক্ৰই আমাৰ যিটো স্বদেশী অসমীয়া বা প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি হ'বলগীয়া হৈছে। সেই থাৰ্ড পাৰ্টিৰ দুষ্ট চক্ৰই কি কৰি আছে, বিভিন্ন ধৰণৰ পেজ লগাই, মেলপেজ লগাই আপোনাক অবজেকশ্যনত পেলাই আকৌ হাৰাশাস্তি কৰিবলগীয়া হৈছে, আমাক হাৰাশাস্তি হ'বলগীয়া হৈছে, সিহঁতে হাৰাশাস্তি কৰি আছে। চাওক, তেন্তে আমাৰ কি এনআৰচিৰ প্ৰক্ৰিয়াটো ওলট হৈ গ'ল। বিদেশী চিনাক্ত কৰিব বিচাৰিছে কিন্তু এতিয়া স্বদেশীসকলক নিৰ্যাতন কৰি আছে বা বিভিন্ন ধৰণে হেৰাছমেণ্ট হৈ আছে। চাওক, যেতিয়া এনআৰচিৰ মানে ON1 যিটো নোটিছ আহে, সেই নোটিছটো অহাৰ পিছত ব্যক্তি এজনে যেতিয়া এনআৰচিৰ হিয়াৰিংলৈ যোৱাৰ পিছত তেতিয়া যিয়ে অবজেকশ্যন কৰিছে সেই অবজেকশ্যনকাৰী ব্যক্তিক কিন্তু তাত পোৱা নাযায়। বিনা কাৰণত আমাক এই হেৰাছমেণ্ট হ'ব লগা হয়, আৰু তাত গৈ আমাক বহুতো সময় ধৰি অপেক্ষা কৰাৰ পিছত তাত থকা বিষয়া কৰ্মচাৰীসকলে আমাক কি কয়, অলপ লেট কৰক, চাই থাকক। এনেকৈ আমাক পলম কৰোঁতে সন্ধিয়া সময়ত আকৌ কোনো ধৰণৰ হিয়াৰিং নোহোৱাকৈ আমাক উভতি আহিব লাগে। চাওক, এনেকুৱা প্ৰচেছ যদি চলি থাকে তেন্তে গোটেই যিটো এনআৰচি প্ৰক্ৰিয়া আছে একেবাৰে তলৰ পৰা ওপৰলৈ একেবাৰে ওলট-পালট হৈ যাব। আৰু এনআৰচি প্ৰক্ৰিয়াটো বৰ্তমান যিটো দেখা গৈছে, বিদেশীসকলক চিনাক্ত কৰাৰ বিপৰীতে স্বদেশীসকলক হেৰাছমেণ্ট কৰি আছে। তো সকলোৱে একগোট হৈ মিলিত হৈ ইয়াৰ আন্দোলন নকৰিলে এই সমস্যাৰ সমাধান আপোনালোকে কেতিয়াও নাপাব। আৰু এনেকুৱা এটা প্ৰক্ৰিয়া হাতত ল'ব লাগিব যাতে যিসকল ব্যক্তিয়ে আমাক এনেকৈ হেৰাছমেণ্ট কৰি আছে, আমাক অবজেকশ্যন লগাই আছে, সেইসকল ব্যক্তিক কেনেকৈ চিনাক্ত কৰিব পৰা যায় বা কেনেকৈ চিনাক্ত কৰিব পাৰে তাৰ ওপৰত প্ৰতিঘাবিলাক চকু দিবলৈ কওক। আৰু সেইটোৰ ওপৰত আপোনালোকে পাৰিলে এটা আন্দোলন গঢ়ি তুলিব পাৰে এই থাৰ্ড পাৰ্টি, এই হেৰাছমেণ্ট কৰা ব্যক্তিসকলৰ ওপৰত। তো এতিয়া কথা হ'ল বন্ধুসকল, এই আন্দোলন গঢ়ি তুলিলেহে আপোনালোকে স্বদেশী আপোনাৰ বিদেশী মুক্ত অসম গঢ়িবলৈ সক্ষম হ'ব, আৰু যিসকল প্ৰকৃত বিদেশী মানুহ আছে অসমৰ পৰা আউট হ'ব। নহ'লে এনেকৈ আপুনি হিয়াৰিং হৈ আহিব, পিছত অবজেকশ্যন দি থাকিব, এনেকুৱা অবজেকশ্যন হৈ শেষত কি দেখা যাব যে আপোনাৰ এনআৰচি প্ৰক্ৰিয়াটো এটা দীঘলীয়া সময় লৈ লৈছে। চাওক, সেই 2015 চনৰ কথা, 15, 16, 17, 18, আজি 2019 চলি আছে। কিমান বছৰ ইয়াতে হৈ গ'ল আৰু কিমান বছৰতে যাব, ইয়াৰ কোনো নিৰ্দিষ্ট সময় আপোনালোকে ভাবিব নোৱাৰে। চাওক, এতিয়া ধৰা হ'ল 31 জুলাইত আপোনাৰ এনআৰচি যিটো মূল আপডেটেশ্যন প্ৰক্ৰিয়া সেইটো পাব্লিছ পালে, ফাইনেল এনআৰচিখন পাব্লিছ পালে। কিন্তু দেখা গ'ল এই থাৰ্ড পাৰ্টি হেৰাছমেণ্টৰ কাৰণে আমাৰ শতকৰা 50% মানুহ বা 30% মানুহৰ নাম এনআৰচিৰ পৰা বাদ পৰি গ'ল। কেনেকৈ সম্পূৰ্ণ হ'ল, এই যে আপোনাৰ যিবিলাক মানুহ বাদ পৰি যাব, হয়তো তেতিয়া আপোনাৰ কামটো লেহেমীয়া গতিত হ'ব পাৰে। সেইবিলাক মানুহৰ ওপৰত পিছত কি নিৰ্যাতন চলিব পাৰে, যেনেকুৱা আপোনাৰ ডিবৰ্টাৰৰ সমস্যা, ডিবৰ্টাৰতো মানুহসকলক কিমান হেৰাছমেণ্ট হ'ব লগা হৈছে, কিমান মানুহ নিজে ফাঁচি লগাই মৃত্যুবৰণ কৰিছে, কিমান মানুহ হেৰাছমেণ্ট হৈছে। বহুতো কি স্বদেশী ভাৰতীয়সকলক এনেদৰে হেৰাছমেণ্ট কৰা হৈছে। অৱশেষত দেখা গৈছে কি সেই ডিবৰ্টাৰসকলে ডিবৰ্টাৰৰ পৰা মুক্তি পাইছে আৰু এতিয়া ভালকৈ জীৱন যাপন কৰিছে, আৰু কিছুমানে সহ্য কৰিব নোৱাৰি সিহঁতে মৃত্যুৰ পথ বাছি লৈছে বা মৃত্যুক সাৱটি ল'ব লগা হৈছে।
তো বন্ধুসকল ইয়াৰ কাৰণে যদি এই হেৰেছমেণ্ট কৰা থাৰ্ডপাৰ্টি ব্যক্তিসকলৰ ওপৰত যদি আপোনালোকে আন্দোলন গঢ়ি তুলিব পাৰে তেন্তে আপোনাৰ কি এই NRC প্ৰক্ৰিয়াটো আপোনাৰ অলপ হ'লেও ভাল গতিত চলিব। তো বন্ধুসকল আজিৰ ভিডিঅ'ত এইখিনিতে